নমস্কাৰ মই সাংবাদিক জিলাপী আজি আপোনালোকৰ মাজত উপস্থিত আছোঁ আৰু আজি এটি বিশেষ দিন আপোনালোকে জানেই যে আজি HSLC ৰিজাল্ট দিছে আৰু যত ভাৰতৰ ভিতৰত প্ৰথম স্থানত উত্তীৰ্ণ হোৱা মোহন দাসক ঘৰত আজি মই উপস্থিত আছোঁ আৰু তেখেতৰ পৰা মই সাক্ষাৎকাৰ ল'ব বিচাৰিছোঁ যে তেখেতে HSLC প্ৰথম বিভাগত উত্তীৰ্ণ হৈ তেখেতৰ মন্তব্য কি সেইটো আমি জানিব বিচাৰিছোঁ যাৰ বাবে আজি আমি তেখেতৰ লগত আছোঁ আৰু তেখেতৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ মন্তব্য কি মই মোহন দাস আৰু আপোনালোকৰ মাজত আজি উপস্থিত আছোঁ কিন্তু 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 মই সেইজন মোহন দাস নহয় ও জিন বেগনে খাইছে যে বেহাৰৰে আউটপোষ্টৰ আপোনালোকৰ মন জয় কৰিবলৈ সক্ষম হৈছে সেইজন মোহন দাস মই নহয় তেতিয়াহ'লে আপুনি কোনজন মোহন দাস আৰু কোন আপুনি আপোনাৰ চিনাকিটো ভালদৰে দাঙি ধৰক হয় মই সেইজনে মোহন দাস যিজনে HSLC 599 নম্বৰ পাই ভাৰতৰ ভিতৰত মই আজি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ এতিয়া তোমাৰ পৰা জানিব বিচাৰিছোঁ তোমাৰ আশা কি তোমাৰ ভৰসা কি তুমি কি কৰিবা তোমাৰ উদ্দেশ্য কি আৰু ডাঙৰ হৈ তুমি সমাজত কি স্থান দেখুৱাব বিচাৰা হয় মই আৰ্টছ মানে আৰ্টছ লৈ ডাঙৰ হ'ব বিচাৰিছোঁ ভাইটি তোমাৰ পৰা জানিব বিচাৰিছোঁ এতিয়া তুমি কিমানখিনি কষ্ট কৰি বা কেনেদৰে পঢ়ি তুমি এনেকৈ আগবাঢ়ি গ'লা আৰু তাৰ বিষয়ে আমাৰ ৰাইজক জনাই দিয়ক আৰু তোমাৰ দৰে এনেকৈ হাজাৰজন ওলাই আহক তোমাৰ দৰে কষ্ট কৰিব লাগিব তেতিয়াহে আমাৰ সুফল লাভ কৰিব পাৰিব হয় বাইদেউ মই 9বাৰ মেট্ৰিক পৰীক্ষা দিছোঁ কিন্তু মই 9বাৰে ফেইল কৰিছোঁ তথাপিও কিন্তু মোৰ অহংকাৰ নাই হয় মই মানে বহুত মোৰ সপোন আছিল মাৰ একদম বহুত সপোন দেখিছিল তাৰমানে কিন্তু সেই আশাবোৰ মই পূৰণ কৰিব নোৱাৰিলোঁ মই আৰু বহুত আশা কৰিছিলোঁ বহুত লক্ষ্য কৰিছিলোঁ বহুত সপোন মই মানে 599 নম্বৰৰ ভিতৰত কি ক'লে আপুনি 599 ভিতৰত সৰি মই মানে 6খন নম্বৰৰ ভিতৰত 599 পাইছোঁ তথাপিও মোৰ হেভি দুখ কাৰণ মই ইয়াত আৰু বেছি আশা কৰিছিলোঁ কিন্তু মোৰ সপোনটো পূৰণ নহ'ল মানে বহুত দুখ আপুনি আকৌ আশা কৰিছিল আৰু কিমান দূৰ আশা কৰিছিল মই আপোনাক কি বুলি ক'ম এতিয়া মোৰ ক'বলৈ ভাষা নাই তাৰমানে মই বহুত আশা কৰিছিলোঁ জীৱনত যিমানখিনি ভাবিছিল সিমানখিনি নাপালে হয় নাপালোঁ মই মানে কি ক'ম আৰু 599 মাৰ্কটো আপোনাৰ বাবে কম নেকি হয় বহুত কম হয় কাৰণ মই 9বাৰ পৰীক্ষা দিছোঁ যিহেতু মোৰ বহুত এটা এক্সপিৰিয়েঞ্চ হৈছেতো 9বাৰ পৰীক্ষাতে আপুনি ফেইল কৰিছে হয় তথাপি আপোনাৰ কিন্তু অহংকাৰ নাই নাই অহংকাৰ একেবাৰে অহংকাৰ নাই কিন্তু মোৰ মানে একদম দিলৰ পৰা হৈছোঁ একদম আপুনি যে এইবাৰ পাছ কৰিছে আপোনাৰ কি এইবাৰ অহংকাৰ হৈছিল আপোনাৰ দুখ ৰৈ গ'ল হয়তো আপোনাৰ মা দেউতাৰো বহুত সপোন আছিল আৰু বেছি পাম বুলি আশা কৰিছিল চাগে আপুনি অহাবাৰ আকৌ দিব নেকি অহাবাৰ দিব লগা নাই যিহেতু মই এইবাৰ পাছ কৰিলোঁ হয় আপুনি এনেই কেনেকৈ সমাজ সেৱা কৰিম বুলি ভাবি আছে মই সমাজ সেৱা ডক্টৰ হ'ম বুলি কৈছে যিহেতু আপুনি আৰ্টছ লৈ ডক্টৰ হ'ব সেইজনৰ ডক্টৰজন অলপ বেলেগ হ'ব নহয় জানো আপুনি যিহেতু কেনেকৈ আৰ্টছ লৈ ডক্টৰ হয় তাৰ বিষয়ে আমাক অলপমান দাঙি ধৰক আমাৰ জনসাধাৰণে আপোনাক চাই আছে যিহেতু আপুনি ভালদৰে মন্তব্যটো আগবঢ়াই দিয়ক হয় হয় মানে যিহেতু বৰ্তমান অনলাইন হৈ গৈছে চব বস্তু মানে যিহেতু অনলাইন ক্লাছ চব মানে স্কুল পাতিলেও যিহেতু অনলাইন ক্লাছ আৰু মই ভাবিছোঁ সেইবাবে এতিয়া আৰ্টছ ল'লেওতো অনলাইন ক্লাছেই হ'ব তো সেইবাবে মই আৰ্টছ লৈ মানে এইবাৰ ডক্টৰ হোৱাৰ মই এটা সপোন দেখিছোঁ অনলাইন ক্লাছ কৰি আপুনি ভালদৰে ডক্টৰ হ'ব পাৰিব হয় নিশ্চয় মইতো চেষ্টা কৰিম হয় হয় এনেই অনলাইন ক্লাছত আমাৰ যিখিনি প্ৰেক্টিকেল হয় সেইখিনি আপুনি পাব জানো তাত আপুনি ঘৰত কাক বেজি দি চাব সেইটো মই অনলাইনতে কৰিম বুলি ভাবিছোঁ অনলাইনত ঠিকে আছে অনলাইনত এনেই অৰ্ডাৰ দি লৈ আহিব বস্তুবিলাক মানুহবিলাক অৰ্ডাৰ দি লৈ আহিব বেমাৰী মানুহবিলাক আপোনালোকে অৰ্ডাৰ দি লৈ আহিব আৰু আপোনালোকে কি বেজি দিব আমাৰ সাধাৰণ জনসাধাৰণে আপোনাক আৰ্টছ লৈ আপোনাকতো ডক্টৰ হ'বলৈ নিদিয়ে ন হয় সেইটো পিছত দেখা যাব হয় আপুনি কৈছে সেইটো পাছত দেখা যাব হয় আমি চাই থাকিম আপোনালোকৰ ৰাইজ চাই আছে আজি আমাৰ সন্মুখত থকা HSLCৰ প্ৰথম বিভাগত ভাৰতৰ ভিতৰত প্ৰথম স্থানত উত্তীৰ্ণ হৈছে এয়া মোহন দাস সজাগ হওক আপোনালোকে কাৰণ আপুনি দেখা পালে আমাৰ মাজত উপস্থিত হোৱা এইজনে সেইজন
যিজনে কোনো বেহাৰবাৰী আউটপোষ্টৰ মোহন নহয়, এইজনে সেইজন যিজনে আমাৰ HSLCত আজিৰ ৰিজাল্টত ভাৰতৰ ভিতৰত প্ৰথম স্থানত উত্তীৰ্ণ হৈছে। আপুনি চাব পাৰে। সজাগ ৰাইজ, সজাগ জনতা। আপোনালোকে গম পাইছে যে অনলাইনৰ যোগেদি হোৱা শিক্ষা ব্যৱস্থাৰ ফলাফল কি? আৰ্টছ লৈ ডক্তৰ হ'ব একে, অনলাইন যোগেদিও জীৱনটো কটাম বুলি ভাবিছে। অনলাইনত শিকিয়ে পৰীক্ষা দিব। কি সমাজ সেৱা কৰিব উঠি অহা নৱপ্ৰজন্মই? অনলাইন ক্লাছ কৰিবলৈ সকলোৰে মোবাইল লোৱাৰ সামৰ্থ্য নাই। তথাপিও বহুতো মা দেউতাকে অনলাইনৰ বাবে বহুত কষ্ট কৰি হ'লেও মোবাইলটো যোগাৰ কৰি দিছে, হয়তো কিছুমানৰ দিব পৰা নাই। গতিকে অনলাইনৰ যোগেদি আমি ভালদৰে ইমানখিনি শিক্ষা পোৱা নাই। আমি দেখিবলৈ পাইছোঁ যে অনলাইনৰ যোগেদি হোৱা শিক্ষা ব্যৱস্থাত বহুতো ভুল ত্ৰুটি দেখিবলৈ পাইছোঁ আৰু তাত আমি কাৰিকৰীভাৱে কোনো শিক্ষা পোৱা নাই। গতিকে সজাগ ৰাইজ, সজাগ জনতা। আমি সজাগ হ'লেহে দেশখন সজাগ হ'ব। ধন্যবাদ।